শাস্ত্ৰত 4 যুগৰ কথা উল্লেখ আছে আৰু ইয়াৰ একেবাৰে শেষৰ যুগটোৱে হৈছে কলি যুগ। কলি যুগৰ শেষত পৃথিৱী ধ্বংস হ'ব বুলিও প্ৰবাদ শুনা যায়। আপুনি জানেনে কলি যুগৰ অৱসান কেতিয়া হ'ব? শাস্ত্ৰত উল্লেখ থকা অনুসৰি কলি যুগ 4,32,000 বছৰ ধৰি চলিব। আধুনিক গণনা অনুসৰি 3,102 খ্ৰীষ্টাব্দত কলি যুগৰ সূচনা হৈছিল। অৰ্থাৎ এই হিচাপত কলি যুগৰ 3,102 প্লাছ 2023 আৰু বৰ্তমান কলি যুগৰ 5,125 বছৰ অতিক্ৰম হৈছে আৰু বৰ্তমানো 4,26,875 বছৰ বাকী আছে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান শ্ৰীবিষ্ণুৱে কৈছিল যে যেতিয়াই কলি যুগত পাপ আৰু পাপৰ বোজা বেছি হ'ব, তেতিয়াই ভগৱানে কল্কি অৱতাৰ লৈ দুষ্টক দমন আৰু শান্তক পালন কৰিব। পুৰাণত থকা তথ্য অনুসৰি সৰ্বপ্ৰথম প্ৰলয় আৰম্ভ হ'ব পানীৰ পৰা আৰু তাৰ পাছত প্ৰলয় হ'ব অগ্নিৰ পৰা, তাৰ পাছত বায়ু আৰু শেষত প্ৰলয় হ'ব পৃথিৱীৰ, যাৰ বাবে পাপ আৰু পাপীৰে ভৰা পৃথিৱীৰ ধ্বংস হৈ এক নতুন যুগৰ সূচনা হ'ব, য'ত সকলো সুন্দৰ আৰু সত্যৰে ভৰি পৰিব। ভগৱান শ্ৰীবিষ্ণুৱে কৈছিল যে এই কলি যুগৰ পতন প্ৰথমে নাৰীৰ চুলিৰ পৰা আৰম্ভ হ'ব। যি চুলিক নাৰী জাতিৰ আভূষণ বুলি কোৱা হয়, তেওঁ কোৱা অনুসৰি কলি যুগৰ শেষ ভাগত নাৰীয়ে নাৰীৰ নিজৰ চুলি কটাব আৰু সেই চুলিত ভিন্ন ৰঙৰ ৰঙীন ৰং সানিব। পুৰুষসকলেও নিজৰ চুলিত ৰং সনাৰ প্ৰতিযোগিতা কৰিব। কলি যুগৰ শেষত কোনো নাৰী আৰু পুৰুষৰ চুলি দীঘল আৰু ক'লা দেখা নাযাব। লগতে পুৰুষৰ চুলি সৰি পুৰুষ টকলা হৈ পৰিব। লগতে কৈছিল যে যেতিয়া পিতাৰ ওপৰত পুত্ৰই হাত তুলিব, সেয়াই ঘোৰ কলি যুগ। সেই সময়ত ঘৰে ঘৰে কলংক আৰু অপবাদ থাকিব। সমাজৰ সকলো লোকেই কাৰো সৈতে একতাৰে থাকিবলৈ পছন্দ নকৰিব। মানুহে নিজৰ আপোনজনক হত্যা কৰিবলৈ দ্বিধাবোধ নকৰিব। কোনোৱে সঁচা কথা নক'ব। মিছা কথাৰ সদায় প্ৰতিযোগিতা হ'ব আৰু মিছাৰে জয় হ'ব। স্ত্ৰীয়ে স্বামীক, পুত্ৰই পিতৃক মিছা কথা ক'ব। অসৎ মানুহৰ নাম আৰু যশ বাঢ়িব। কলি যুগৰ শেষ ভাগত সৎ মানুহৰ সংখ্যা অতি নগণ্য হৈ পৰিব। এই যুগৰ শেষৰ ফালে কুমাৰী ছোৱালী একেবাৰে অসুৰক্ষিত হৈ পৰিব। কলিৰ শেষ ভাগত কুমাৰী ছোৱালী নিজৰ ঘৰতেই বস্ত্ৰহৰণ হ'ব, অৰ্থাৎ আপোন ভাই ককায়ে কুমাৰী ছোৱালীৰ সন্মান নাৰাখিব। কলি যুগৰ শেষৰ ফালে মানুহ বিবাহপাশত বহিব যদিও ইজনে সিজনৰ ওপৰত বিশ্বাস নাৰাখিব আৰু সদায় স্বামী স্ত্ৰীয়ে অশান্তিত ভুগিব। কলি যুগৰ শেষৰ ফালে মানুহৰ আয়ুস 30ৰ পৰা 40 বছৰ হৈ পৰিব, কিয়নো এই সময়ত মানুহৰ অকাল মৃত্যু বেছি হ'ব। মানুহে ধনী হ'বলৈ ইজনে আনজনক হত্যা কৰিব, আত্মীয় স্বজনৰ বিশ্বাসঘাতকতা কৰিব, মানুহে আইন নাইকিয়া হৈ পৰিব। কলি যুগৰ শেষৰ ফালে মানুহৰ অভাৱ আৰু দুৰ্দশা হ'ব। গছ থাকিব, ফল নাথাকিব। মাটি থাকিব, কিন্তু ফচল নাথাকিব। কিছু মানুহ ভোক আৰু তৃষ্ণাত চট ফটাই মৰি যাব। পুৰাণত স্পষ্টকৈ উল্লেখ আছে যে যেতিয়াই কন্যা 7 বছৰ বয়সতে মা হ'ব, তেতিয়া কলি যুগৰ চৰম সীমা অতিক্ৰম কৰিব আৰু তেতিয়াই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই ত্ৰিদেৱ একত্ৰিত হৈ পাপীৰ ভঁৰাল কলি যুগ ধ্বংস কৰি পেলাব।